আজি আছে সেইটো লোকেল মুৰ্গীৰ সতে আছে বন্ধুসকল। আকৌ কচু দি পেলাই খুৱাইছিলে। কচু খুৱাবি লালা, ভাল ভাল বস্তু হে কচু আজি আইৰন থাকা বোলে। কমেণ্ট কৰি পেলাই মোক কৈছিলে। কৃষ্ণ 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 কৃষ্ণ। তুমি কুকুৰক কোৱা আজি মই ওচৰত মানে দেখিছো আৰু শুনিছো। মানে সপোনটো কৰো। ধুনীয়া বহল চমাই। প্ৰভুসকল ইউটিউবটোত চাবচোন, ফেচবুকটোত সেয়া কিবা বেয়া হৈ থাকিলে, আকৌ নতুন নতুন বন্ধুসকললৈ নোযোৱা হৈ থাকিলে, ইউটিউবটোত লিংকটো কমেন্টতে দি দিম। এয়া তলত কমেন্টত দিয়ে যে সেনেকে ধুনীয়া হৈছে এনে জাল অকণ কচু জাল খাওঁ। তোমাক জ্বলা কমাই দিছে আকৌ আমাক বেছিকে দিছে আকৌ। পানী অকমান ভৰাই দিওঁ গোসাঁই। গৰমতে অৱস্থা বেয়া হৈছে। বন্ধুসকল সেয়া কোলা কচু, আমাৰ ইয়াত কচু ঢেৰ পায়। কিছুমান জেগাত নাপায়। দলিহঁতৰ ঘৰৰ ফালেও বোলে কচু পাবা টান বোলে, হয়নে? আমাৰ গাহৰি পুহে ইমান নোপোহে যে। পাই কম। তোমালোকৰ ইয়াত আকৌ হেৰি মানুহ নাই, এচটি মানুহ নাই। ফালে আছে দূৰত আছে। আমাৰ গোটেই গাঁওখনতে আমাৰ নহয়, আমাৰ অকৰাপৰি আকৌ সেইখন। সেইটো চুবুৰীয়া এটা গাঁও নহয়। আমাৰ গাঁৱৰ ওচৰৰ গাঁওখনৰ গোটেই লালুঙে। সিহঁতৰ গাহৰি নোপোহে। তোমাক মাংস সৰহকে দিছো, মোক কমাই দিছে। মোকো দিছে। মায়ে তোমাক বেছি মৰম কৰিছে। দিব দিয়া। গাহৰিটো আমাৰ কম নহয়। বেছি বাকলি মা, তই মোৰ ভাগত তৰকাৰী আছে নে? আধাখনকে খাবা। আধাখনকে খাবা। জুলীয়াকে ল'লেহে জ্বলা পাবা, হয়।
মায়ে মাংস অকণমান দিছোন মোক তিনটুকুৰহে দিছো আকৌ যাওঁ নাই খাব লাগিব হুম? খাব লাগিব এয়া মাংস লোকেল মুৰ্গী জলদি খুৱাম বুলি আনিছো বন্ধুসকল ধান আছিলে সেয়া ধান বেচিবলগীয়া হৈছে আকৌ কেইটামান পইচা নখোৱালে থৈ দিছো হৈ যাব ভাত কেইটামান দে আলু দিয়া নাই মায়ে তৰকাৰী আৰু নিদিলে ভাল লাগে এসোপাও আনিছ কাটি আৰু কেইটামান আৰু কেইটামান এই হ'ব হ'ব কিয় হাঁহিছা আকৌ এনেই ডাঙৰ মায়ে আকৌ দগা পালত দিব লাগিব বুলি নহ'লে পেলনি যাব আকৌ চোৱা বন্ধুসকল ভাত খাই হ'লে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সেৱা ধৰিলোঁ আকৌ ইউটিউবটো আশীৰ্বাদ কৰিবচোন বন্ধুসকল